শিলাদিত্য স্যার আই লাভ ইউ। মই আপোনাৰ বহুত ডাঙৰ ফেন। মই আপোনাক বহুত বেছি ভাল পাওঁ, কাৰণ আপুনি যেনেকৈ ৰাজনীতি কৰিব পাৰে, আপুনি যেনেকুৱা ধৰণৰ ৰাজনীতি জানে, তেনেকুৱা ধৰণৰ ৰাজনীতি জনা মানুহ অসমত কোনো এজন নাই। সকলোৱে কয় হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল ৰাজনীতি কৰে, অসমৰ সকলোতকৈ বহুত বেছি ৰাজনীতি কৰা মানুহজনে হ'ল মানে কৰিব জনা মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু মানুহবোৰ ভুল, কাৰণ সকলোতকৈ ভাল, সকলোতকৈ টেলেণ্টেড ৰাজনীতি কৰা মানুহজনে হ'ল শিলাদিত্য দেৱ। করোনা আহিল, চাৰিওফালে বহুত বেছি আতংক সৃষ্টি হ'ল। হিমন্ত বিশ্ব শৰ্মাই ইমান কষ্ট কৰি সকলোৰে ওচৰত গৈছে, মেডিকেল বনাইছে, অমুক কৰিছে, তমুক কৰিছে, মানে ৰাইজৰ কাৰণে বহুত কষ্ট কৰিছে। এইবিলাক বেকাৰ। কিহৰ কাৰণে এইবিলাক কৰিছে? কি স্বাৰ্থত এইবিলাক কৰিছে? ৰাইজৰ উপকাৰ কৰিছে? নাই। হিমন্ত বিশ্ব শৰ্মা যে সম্পূৰ্ণৰূপে ভুল, সম্পূৰ্ণৰূপে যে আপুনি শুদ্ধ, সেই কথাটো আজি প্ৰুভ কৰি দিম। হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আগত যেনেকুৱা ধৰণে কাম কৰিছে, ৰাইজ সকলোৱে ভাল পাই আছে, সকলোৱে হিমন্ত বিশ্ব শৰ্মাক ভাল পাই আছে। কিন্তু আসল ৰাজনীতি কি, আসলতে কেনেকৈ ৰাজনীতি কৰিব লাগে, সেইটো শিলাদিত্য দেৱৰ পৰা শিকিব লাগে। যেতিয়া এনেকুৱা ধৰণৰ কৰোণা মানে এনেকুৱা ধৰণৰ মহামাৰী ৰূপ ল'লে, তেতিয়া সকলোবোৰ নেতা, সকলোবোৰ মানুহ ওলাই আহিল যে ৰাইজক কেনেকৈ সহায় কৰিব লাগে, ৰাইজক কেনেকৈ সজাগ কৰিব লাগে। সেই সময়ত কিন্তু শিলাদিত্য দেৱ আপুনি চুপ, আপুনি এটা কথাও কোৱা নাই, আপুনি একদম নিশ্চুপ, মানে আপোনাক বিচাৰি পোৱা নাই। কিন্তু আপুনি সেইটো সময়ত ওলাই আহিল, যিটো সময়ত নিজামুদ্দিন বিতৰ্ক আৰম্ভ হ'ল, সেইটো সময়ত আপুনি ওলাই আহিল, কাৰণ সেই সময়ত আপুনি হিন্দু মুছলমান দেখা পাইছে। হিন্দু মুছলমান দেখা পাই আপুনি ওলাই আহিল আৰু আপুনি আপোনাৰ অৰিজিনেল অকাতটো দেখাই দিলে। মানে আপুনি আপোনাৰ ৰাজনৈতিক উদ্দেশ্য যিটো, আপুনি যিটো কাৰণে ৰাজনীতি কৰে, এনেকুৱা এক মহামাৰীৰ সময়তো আপুনি যি ধৰণৰ ৰাজনীতি বা যি কথাবিলাক কৈছে, সেই কথাবিলাকৰ ওপৰত আজি অলপমান দিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আলিংগনৰ কালচাৰ, এই হেণ্ডশেক কৰাৰ কালচাৰ এই বাংলাদেশী মুছলমানসকলে আৰম্ভ কৰিছে এই আমাৰ অসমত। চিৰিয়াছলি এইটো সময়তো বাংলাদেশী মুছলমান এনেকুৱা ধৰণৰ কথা কোৱাটো সঁচাকৈ যুক্তিপূৰ্ণ নে? শিলাদিত্য দেৱ সঁচাকৈ আপুনি কওকচোন, চিৰিয়াছলি এইটো সময়ত যুক্তিপূৰ্ণ নে? আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰে মানিছোঁ, নাই মানিছোঁ যে আপুনি ৰাজনীতি কৰে। এইটো সময়ত কিন্তু ৰাজনীতি কৰাৰ সময় নহয়। সকলোৱে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এইফালে কংগ্ৰেছ হওক, AGP হওক, BJP হওক, AIUDF হওক, সকলোৱে ৰাজনীতি কৰে। সকলোৱে নিজৰ উদ্দেশ্য, মানে যাৰ যেনেকুৱা ধৰণে ৰাজনীতি কৰিব লাগে ঠিক তেনেকুৱা ধৰণে ৰাজনীতি কৰে। কিন্তু এই সময়ত বৰ্তমান যি পৰিস্থিতি, এই সময়ত কোনেও বিচৰা নাই যে ৰাজনীতি কৰক, সকলোৱে বিচাৰিছে যে মানৱ সভ্যতাটো জীয়াই ৰাখক। কিন্তু নহয়, আপুনি একমাত্ৰ আপুনি এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি যিয়ে হিন্দু মুছলমান এনেকুৱা ধৰণৰ কথা, হেণ্ডশেক কৰিব নালাগে, এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। বাংলাদেশী মুছলমান এনেকুৱা ধৰণৰ কাম কৰিছে, এনেকুৱা ধৰণৰ কথাবিলাক কোৱাটো সঁচাকৈ বহুত বেছি দুৰ্ভাগ্যজনক কথা। এতিয়া এই বদৰুদ্দিন আজমলৰ যিটো এই যে বোতলৰ পানী, সেই পানীখিনিৰ কোনো কাম নাহিব। বদৰুদ্দিন আজমলে যদি এতিয়া সেই বগা পানী আৰু ৰঙা পানী আৰু সেই সেউজীয়া পানী, বোতলৰ পানী লৈ পেলাই যদি কিবা মন্ত্ৰ চিটাই দিয়ে, সেইটোৰো কাম নাহিব। কৰোণা ভাইৰাছ কাৰো কথা নুশুনে। বদৰুদ্দিন আজমলৰ জৰা ফুকাই কাম নিদিয়ে। মানে এইটো মুহূৰ্ততো এনেকুৱা এক পৰিস্থিতিত আপুনি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বা মানে হিন্দু মুছলমানৰ যেনেকুৱা ধৰণৰ এক মানসিকতা, তেনেকুৱা ধৰণে কথা কোৱাটো সঁচাকৈ যুক্তিপূৰ্ণ হৈছেনে? বদৰুদ্দিন আজমলে কি কৰিছে? ৰাইজক উপকাৰ কৰিছে। 1 কোটি নে 1.5 কোটি কিবা টকা আছিলে, ইমানখিনি মানে চৰকাৰী ফাণ্ডত দিছে। আপুনি কি দিছে? ঘেণ্টাডাল। কিন্তু আপুনি বদৰুদ্দিন আজমলৰ এগনেষ্ট কৰিব লৈছে। মই ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক ভাল পাওঁ বেয়া পাওঁ সেইটো বেলেগ কথা, কিন্তু এই মুহূৰ্তত যেনেকুৱা ধৰণৰ কামখিনি কৰিছে সেইখিনি সঁচাকৈ চেলুটৰ যোগ্য। কিন্তু আপুনি যিখিনি কৰিছে সেইখিনিক আপুনিয়ে কওক যে আমি কি কৰিব লাগে। এনেকুৱা ধৰণৰ হিন্দু মুছলমান যি কথাবিলাক কৈ আছে, এই সময়ত আপোনাক কি ক'ব লাগে? নহয়, চিৰিয়াছলি আপুনি কওক যে আপোনাক কি ক'ব লাগে, যিটো ক'লে মানে আমি শান্তি পাম। আপোনাক নিৰপেক্ষ, আপোনাক এজন ভাল জনপ্ৰতিনিধি এনেকৈ ক'লে আমি মনটোত শান্তি পামনে? নাই চিৰিয়াছলি আপুনি কওক। মুছলিম মানুহৰ মাজত হিন্দু মানুহ নাথাকে, বৰঞ্চ হিন্দু মানুহৰ গাঁৱত মুছলিম মানুহ থাকে, কিন্তু মুছলমান গাঁৱত এজনো হিন্দু মানুহ নাথাকে। মুছলমানসকলৰ গাঁৱত হিন্দু মানুহ নাথাকে, কিন্তু হিন্দুসকলৰ গাঁৱত মুছলমান থাকে। আপুনি চিৰিয়াছলি কওকচোন, আপুনি এনেকুৱা এখন দেশৰ জনপ্ৰতিনিধি, ধৰ্ম নিৰপেক্ষ দেশত, য'ত হিন্দু মুছলমান কোনো ধৰ্মক অগ্ৰাধিকাৰ দিয়া নহয়, সেইখন দেশত থাকি আপুনি এনেকুৱা ধৰণে কথা কোৱাটো নহয়। মই একচুৱেলি আপোনাক বহুত বেছি ভাল পাওঁ। আপুনি কিবা এটা কথা ক'লে, কিবা এটা মন্তব্য দিলে মই থাকিব নোৱাৰোঁ যে আপোনাৰ মন্তব্যটোৰ ওপৰত মোৰ মতামত প্ৰকাশ কৰোঁ। মই আপোনাৰ বহুত ডাঙৰ ফেন শিলাদিত্য ছাৰ, আকৌ কৈছোঁ আই লাভ ইউ। মই আপোনাৰ বহুত বেছি ডাঙৰ ফেন। সেইকাৰণে আপুনি কিবা ক'লে লগে লগে মই ওলাই আহোঁ ভিডিঅ' বনাবলৈ। মই লগে বিচাৰোঁ যে আপোনাৰ
ওপৰত ভিডিঅ' বনাওঁ মানে আপোনাৰ এগেইনষ্টত নহয় হা একদম ভুল নুবুজিব আপুনি কৈছে সেইবিলাক কথাৰ মানে সঁচা কথাটো কিন্তু এইবিলাক কথা কোৱাটো সঁচাকৈ যুক্তিপূৰ্ণ নে নহয় হিন্দু মানুহৰ গাঁও মুছলমান মানুহৰ গাঁও আমাৰ গাঁও আছে আমাৰ গাঁৱত আমাৰ ঘৰৰ ওচৰতে গাঁও তাতে হিন্দু মুছলমান একেলগে থাকে মন্দিৰ মছজিদ একেলগে আছে একেলগে থাকে তাৰ দুৰ্গা পূজাত মুছলমান মানুহ সকলোৱে থাকে তাৰে মছজিদত বা মুছলমানসকলৰ ঈদত হিন্দু মানুহ সকলোৱে থাকে একেলগে থাকে কিন্তু আপোনাৰ নিচিনা ইমান নিজ মানসিকতাৰ মানুহ আমাৰ ইয়াত কোনো মানুহ নাই সকলোবোৰ মানুহ একেলগে থাকে যিকোনো কামতে কাৰোবাৰ সুখ দুখত সকলোৱে একেলগে কাম কাজ কৰোঁ দুৰ্গা পূজাত প্ৰতিজন মুছলমান মানুহ যায় তাৰে যিমান দান বৰঙি দিব লাগে বেছিভাগ মুছলমান মানুহৰ থাকে তাতে মুছলমান মানুহৰ কিবা অনুষ্ঠানত হিন্দু মানুহে দান বৰঙণি আগবঢ়ায় আমিতো কেতিয়াও হিন্দু মুছলমান কৰিব জানাই আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ জনপ্ৰতিনিধিয়ে হিন্দু মুছলমান ভাগ কৰি অসমখন বৰবাদ কৰিব ৰিকুৱেষ্ট কৰিছোঁ হিলাদিত্য ছাৰ এইটো মুহূৰ্তত এনেকুৱা এক ভয়ংকৰ পৰিস্থিতিৰ মাজত অনুগ্ৰহ কৰি হিন্দু মুছলমান এনেকুৱা ধৰণৰ বীজ মানুহৰ মূৰত সোমোৱাই নিদিব হিন্দু মুছলমান এনেকুৱা ধৰণৰ ভাববিলাক মানুহৰ মগজুত সোমোৱাই নিদিব এইটো মুহূৰ্ত সেইটো মুহূৰ্ত নহয় এই কৰোনাৰ পৰা হাত সাৰিব পাৰিলে যদি আমি ইয়াৰ পৰা জীয়াই থাকোঁ তেতিয়াহ'লে হিন্দু মুছলমান কংগ্ৰেছ এজিপি বিজেপি আমি বহুত কৰিব পাৰিম গোটেই জীৱনটো আমি কৰি থাকিব পাৰিম কিন্তু যদি জীয়াই নাথাকোঁ তেতিয়াহ'লে এইবিলাক কেতিয়াও কৰিব নোৱাৰিম গতিকে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এইটো মুহূৰ্ত সেই মুহূৰ্ত নহয় য'ত হিন্দু মুছলমান এনেকুৱা ধৰণৰ নিকৃষ্টতম ৰাজনীতি কৰা যাব ये मुसलमान का खून ये हिंदू का खून बता इसमें मुसलमान का कौन सा हिंदू का कौन सा बता साले बनाने वाले ने इसमें फर्क नहीं किया तू कौन होता है फर्क करने वाला ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক বিশেষকৈ এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে হিলাদিত্য দেৱৰ চকুত পৰে হিলাদিত্য ডাঙৰীয়া ছাৰ যদি আপুনি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এটলিষ্ট অলপ হ'লেও আপুনি নিজে অনুতপ্ত হওক মানে নিজে ৰিয়েলাইজ কৰক আপুনি মোৰ ভিডিঅ'ৰ ৰিপ্লাই দিব নালাগে আপুনি বহুত ডাঙৰ মানুহ আমি ইমান ডাঙৰ মানুহ নহয় বা মই ইমান ডাঙৰ মানুহ নহয় যে আপুনি মোৰ ভিডিঅ'ৰ ৰিপ্লাই দিব কিন্তু আপুনি জাষ্ট কথাবোৰ অলপমান এবাৰ ভাবক কথাটো তাতে শান্তি পাম আপুনি এবাৰ ভাবিলে কি জানিবা আপোনাৰ মানসিকতা পৰিৱৰ্তন হয় তো আজিলৈ আহিছোঁ বাই